হেল্ল' ফ্ৰেণ্ডছ, প্ৰাঞ্জল অসমলৈ সকলোকে স্বাগতম জনাইছোঁ। ইণ্টাৰভিউত পাছ কৰিবলৈ হ'লে কেইটামান কথা ধ্যান ৰখাটো খুবেই প্ৰয়োজন। চ' ভিডিঅ'টো সেইকাৰণে শেষলৈকে চাব, তেতিয়াহে আপোনালোকে ভালদৰে বুজি পাব। প্ৰথম কথাটো হৈছে যে আপোনালোকৰ মাজৰ কিছুমান আছে বহুতেই সাহসী ল'ৰা ছোৱালী, সকলোকে মই কৈছোঁ যথেষ্ট সাহসী আৰু তেওঁলোকে কষ্ট কৰিবলৈ ভয় নকৰে আৰু সেইসকলে অনায়াসেই ৰানিং হওক ফিজিকেলত তেওঁলোকে অনায়াসেই পাছ কৰি যাব পাৰে। কিন্তু তাৰ মাজত কিছুমান এনেকুৱাও আছে যিসকলে অলপমান ৰানিঙত ভয় কৰে। যেতিয়া তেওঁলোকে ইণ্টাৰভিউ দিনা ৰানিং কৰিবলৈ থিয় হয়, সেইদিনা তেওঁলোকে অলপমান নাৰ্ভাছ ফিল কৰে, অকণমান ভয় কৰে। তো সেই ভয়ৰ কাৰণে কি হয়, যেতিয়া আপোনালোকে অনুশীলন কৰি থাকে, যদি তেতিয়া আপোনালোকে 12-13 মিনিটত ৰানিং কৰি আছিলে, কিন্তু যেতিয়া আপুনি ট্ৰেকত ফিল্ডত থিয় হৈ ৰানিং কৰিবলৈ, তেতিয়া আপোনালোকৰ টাইম অলপমান বেয়া হৈ যায়, কাৰণ আপোনালোকে কি হয় অকণমান ভয় কৰে। কিন্তু যিসকল সাহস আছে সেইসকলে ভয় নকৰে, তেওঁলোকে অতি সহজেই দৌৰ সম্পূৰ্ণ কৰে। কিন্তু যিসকলে অলপমান ভয় কৰে সেইসকলক কৈছোঁ মই, তেওঁলোকৰ সেই ভয়ৰ কাৰণে অলপমান টাইমিং বেয়া হয়। চ' এই ক্ষেত্ৰত আপোনালোকে কেতিয়াও ভয় নকৰিব। যেতিয়া আপোনালোকে ৰানিং কৰে, ৰানিং কৰিবলৈ যেতিয়া থিয় হৈছে, সেইখিনি সময়ত আপোনালোকে অলপো ভয় নকৰিব আৰু ফুল কনফিডেঞ্চত থাকিব। মনত কেৱল এইটোৱে কথা চিন্তা কৰিব যে মই যেনেকৈ অনুশীলন কৰিছিলোঁ ঠিক সেইদৰে মই তাত ৰানিং কৰিব লাগে। আপুনি যিদৰে ফিল্ডত দৌৰিছিলে, বহুতক দেখা যায় যে যেতিয়া তেওঁ অনুশীলন কৰি থাকে তেতিয়া সিমান এটা ভয় নকৰে, কিন্তু যেতিয়া তেওঁলোকে দৌৰিবলৈ থিয় হয় ইণ্টাৰভিউ দিনা, সেইদিনা কি হয় যথেষ্টখিনি বেলেগ বেলেগ ল'ৰা ছোৱালী লগ পায়। চ' সেইকাৰণে তেওঁলোকে কি হয় অলপমান ভয় খোৱা নিচিনা হয় যে মই আগবাঢ়িব পাৰিম নে মই নোৱাৰিম, তেনেকুৱা ধৰণৰ কিছুমান কথাই আপোনালোকক কি কয় অলপমান ৰানিংটোত প্ৰভাৱ পেলায়। চ' এনেকুৱা সময়ত আপোনালোকে ৰানিঙত ফেইলো কৰিব পাৰে। সেইকাৰণে কোনো ভয় খোৱাৰ কথা নাই। যেতিয়া আপোনালোকে ৰানিঙত থিয় হয়, একেবাৰে আপোনালোকে যিদৰে অনুশীলন কৰিছিলে ভাবি ল'ব মই অনুশীলন কৰিছোঁ, কিন্তু মই ভালকৈ কৰিম, সেই বুলি ভাবি আপোনালোকে ৰানিং কৰিব। ইয়াৰ পিছতে দ্বিতীয়তে হৈছে যে বহুতে কি কৰে, কিছুমান ক্ষেত্ৰত অলপমান তেওঁ মেইনটেইন নকৰে। বহুতে খোৱা খেলি মেলি কৰে, তেওঁলোকে যিমানখিনি খাব লাগিছিলে সেই অনুপাতে তেওঁলোকে ডায়েট মেইনটেইন নকৰে। চ' সেইকাৰণে কি হয় আপোনালোকৰ কেতিয়াবা যিমানটো আপোনালোকৰ সময় দিব লাগিছিলে তাতকৈ বহুতখিনি বেছি সময় লাগি যায়। সেইকাৰণে আপোনালোকে এই কথাটো ধ্যান ৰাখিব যে খোৱাটো খুব ভালকৈ ৰাখিব আৰু কিছুমান বেয়া বস্তুৰ পৰা আঁতৰত থাকিব, যেনেকৈ যিবিলাক ধৰক এতিয়া গুটকা জাতীয় বস্তুৱে হওক, আপোনালোকৰ কিছুমান মাদক দ্ৰব্যৰ পৰা আঁতৰত থাকিব যিমান পাৰে। চ' সেইবিলাকৰ পৰা যদি আপুনি বাচি থাকে, আপুনি বহুতখিনি টাইম ভাল কৰিব পাৰিব। কিন্তু বহুতৰ মনত এইটো ভুল ধাৰণা যে মই এইটো বস্তু খায়ো দৌৰিব পাৰোঁ, বা মই এইটো খালেও দৌৰিব পাৰোঁ, নেখালেও দৌৰিব পাৰোঁ। চ' এনেকুৱা ভুল ধাৰণাবিলাক নাৰাখিব, কাৰণ সেইবিলাকে আপোনাক বহুতখিনি প্ৰভাৱ পেলায় সময়ত। সেইকাৰণে আপোনালোকে কিছুমান বেয়া বস্তুৰ পৰা আঁতৰত থাকিব, যিমান পাৰে সিমান ভাল বস্তু খাবলৈ চেষ্টা কৰক। ইয়াৰ পিছতে হৈছে যে আপোনালোকে ভালকৈ ৰেষ্ট নকৰে। এতিয়া চাওক, যেতিয়া আমি অনুশীলন কৰোঁ আৰু যেতিয়া আমি খুব কষ্ট কৰোঁ, তেতিয়া কি হয় আমাক এটা খুব ভাল ৰেষ্টৰ প্ৰয়োজন হয়। যদি আমি ভালকৈ ৰেষ্ট নকৰোঁ আৰু আমাৰ যদি টোপনি ভাল নহয়, তেনেহ'লে আমাৰ কি হয় শৰীৰটো ৰিকভাৰ নহয় আৰু আমি পিছদিনা যেতিয়া দৌৰিবলৈ আহোঁ তেতিয়া ভাগৰ যেন অনুভৱ হয়, আৰু তেনেকুৱাত আমাৰ কি হয় অনুশীলন বেয়া হয় আৰু আমাৰ টাইমিঙো বেয়া হৈ যায়। চ' সেইকাৰণে ধ্যান ৰাখিব যে আপোনালোকে যিমান পাৰে সিমানটো ৰেষ্ট কৰিব, যিমানখিনি প্ৰয়োজন আছে সিমানখিনি আপোনালোকে ৰেষ্ট কৰিব। আৰু ৰাতিটো অলপমান চাব যাতে ভালকৈ শুবলৈ সোনকালে শুই সোনকালে আপুনি উঠি আকৌ অনুশীলনলৈ যাবলৈ চেষ্টা কৰিব। কিছুমান দেখা যায় যে আজিকালি যথেষ্ট দেৰিলৈকে ৰাতি মোবাইলত বিজি থাকে। চ' সেইটো এটা বহুত বেয়া আদত। যদি আপুনি ভাবিছে মই ভালকৈ পাছ কৰিম বা ৰানিঙত অলপমান মোৰ ভাল হওক বুলি, তেনেহ'লে আপুনি পৰাপক্ষত ইণ্টাৰভিউৰ এমাহমানৰ আগৰ পৰা এইবিলাক আদত একেবাৰে এৰি দিব আৰু টাইম টু টাইম শুব, টাইম টু টাইম উঠিব আৰু সময়ত প্ৰেক্টিছ কৰিব। যিমানখিনি আপোনাক ৰেষ্টৰ প্ৰয়োজন হয় সিমানখিনি ৰেষ্ট কৰিব, যিমানখিনি খোৱাৰ বাবে প্ৰয়োজন হয় সিমানখিনি আপোনালোকে ডায়েট ল'ব। তেতিয়া আপোনালোকৰ কি হ'ব, এটা খুব ভাল টাইমিং দিব পাৰিব আৰু খুব কষ্ট নহয়। চ' সেইকাৰণে কি হয়, কিছুমানক দেখা যায় যে যেতিয়া দৌৰি থাকে বহুত ভাগৰ অনুভৱ কৰে, আজিও ভাগৰ অনুভৱ কৰে, আকৌ পুনৰ কাইলৈ যেতিয়া অনুশীলন কৰে তেওঁলোকৰ ডেইলি ভাগৰ লাগে। আৰু ভাগৰ লগাৰ কাৰণ এইটোৱে যে আপোনালোকে এই বস্তুবিলাক সৰু সৰু কিছুমান কথা আপোনালোকে মেইনটেইন নকৰে। চ' এইবিলাক মেইনটেইন নকৰাৰ ফলত আপোনাৰ কি হয়, ৰানিং বেয়া হৈ যায়, কিন্তু আপুনি ধৰিব নোৱাৰে যে মোৰ কি কাৰণে ৰানিং বেয়া হৈছে। কিন্তু এই অকণমান কথাবিলাক যদি আপুনি ধ্যান ৰাখে, তেনেহ'লে চাব যে আপুনি ৰানিং বহুতখিনি ভাল কৰিব পাৰিছে। আপোনালোকৰ হয়তো 1-1.5 মিনিট পৰ্যন্ত ৰানিং ভাল হৈ যাব। আৰু সেইকাৰণে আপোনালোকে এইবিলাক কথা অলপমান ধ্যান ৰাখিব আৰু তাৰ লগতে আপোনালোকে ভালকৈ পঢ়া শুনাও কৰিব, যাতে ৰিটেনত আপোনালোকে ভালকৈ পাছ কৰিব পাৰে। আৰু কি হয়, কেতিয়াবা বহুতো অনুশীলনত দেখা যায় যে যিখিনি আপুনি যদি চিডিউল মতে ৰানিং কৰি আছে, যেতিয়া আপুনি চিডিউল মতে ৰানিং কৰি আছে আৰু কেতিয়াবা হয়তো আপোনালোকৰ কোনোবা লগৰজনে কৈ দিব পাৰে যে আজি এইটো নকৰোঁ এইটো কৰোঁ বুলি, কিন্তু আপুনি তেনেকুৱা নকৰিব। বহুতে কৈ দিয়ে যে বাদ দে আজি এইটো অনুশীলন আমি কৰোঁ। চ' তেনেকুৱা আপোনালোকে নকৰিব, যিটো চিডিউল মতে কৰি আছে সেইটোৱে কৰক। আকৌ আপোনালোকৰ যদি কোনোবা লং আছে, আপোনালোকে সেইদিনা স্পীড ট্ৰেইনিং কৰিব চেষ্টা নকৰিব, আৰু যিদিনা হয়তো আপোনালোকৰ স্পীড আছে সেইদিনা আপোনালোকে লং কৰি নিদিব। চ' তেনেকুৱা কৰিলে আপোনালোকৰ কি হ'ব, যিখিনি সময় ভাল আহিছিলে আকৌ সেইখিনি পুনৰ আকৌ আপোনালোকৰ বেয়া হৈ যাব। চ' সেইকাৰণে সদায় এইবিলাক সৰু সৰু কথা ধ্যান ৰাখিব, মেইনটেইন কৰিব আৰু কেতিয়াও আপোনালোকে ভয় নকৰিব, মনত সদায় সাহস ৰাখিব। কাৰণ কি হয়, সাহস কৰিলে আপোনালোকে কিবা এটা ভাল কৰিব পাৰিব, কিন্তু যদি মনত ভয় ৰাখে তেনেহ'লে আপুনি কেতিয়াও সফল হ'ব নোৱাৰিব। মই বহুতক দেখা পাওঁ যে তেওঁলোকে অনুশীলনত ভালেই কৰি থাকে, কিন্তু পিছত যেতিয়া ইণ্টাৰভিউত ৰানিং কৰে তেওঁলোকৰ বহুতখিনি বেয়া হৈ পৰে। চ' ভয়ৰ কাৰণে এই সমস্যাটো হয়। সেইকাৰণে ভয় নকৰিব, যিদৰে আপোনালোকে ইয়াত ৰানিং কৰিছে সেইদৰে আপোনালোকে ইণ্টাৰভিউত ৰানিং কৰিব আৰু যিমান পাৰে এই সৰু সৰু কথাবিলাক অলপমান ধ্যান দিবলৈ চেষ্টা কৰিব।
আশা কৰিছোঁ আপোনালোকে কথাখিনি নিশ্চয় বুজি পাইছে আৰু যদি মোৰ ভিডিঅ'বিলাকৰ দ্বাৰা আপোনালোকৰ অলপমান সহায় হৈছে তেনেহ'লে ভিডিঅ'টো লাইক কৰিব লগতে লগৰ সকলোকে শ্বেয়াৰ কৰি দিব আৰু যদি প্ৰথমবাৰ আমাৰ চেনেলটোলৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ন'টিফিকেশ্যন বেলটো অন কৰি ল'বলৈ নাপাহৰিব লগ পাম আকৌ নেক্সট ভিডিঅ'ত জয় আই অসম